নমস্কাৰ মই কুলেন কলিতা আৰু আপোনালোকে চাই আছে টিএলএম আইডিয়াজ বাই কুলেন। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন টিএলএম লৈ আহিছো আৰু সেইটো হৈছে জুই জ্বলিবলৈ যে অক্সিজেনৰ প্ৰয়োজন হয় তাক আমি পৰীক্ষাৰ সহায়ত কিদৰে প্ৰমাণ কৰিব পাৰোঁ। এই পৰীক্ষাটো কৰিবলৈ আমাক কিছুমান সঁজুলিৰ প্ৰয়োজন হ'ব আৰু সেইসমূহ হৈছে দুখন এনেকুৱা থাল, লগতে দুটা গিলাচ, চাৰিডাল এনেকুৱা সৰু সৰু মমবাতি, এটা মাৰ্কাৰ পেন, এটা দিয়াচলৰ বাকচ আৰু এক মগ পানী। এইখিনি সঁজুলিৰ সহায়ত আমি আজি পৰীক্ষাটো সম্পন্ন কৰিম। আমি এই মমবাতি কেইডাল জ্বলাই লম। মমবাতি এখন থালত এডাল মমবাতি জ্বলাই লৈছো আৰু এখন থালত আমি একেলগে তিনিডাল মমবাতি জ্বলাই লম। এতিয়া আমি এখন থালত এডাল মমবাতি জ্বলি আছে আৰু এখন থালত তিনিডাল মমবাতি জ্বলি আছে। আমি পৰীক্ষাটো সম্পন্ন কৰিবলৈ আমি প্ৰথমতে থাল দুখনত পানী বাকি লম। পানীখিনি সম্পূৰ্ণকৈ বাকাৰ পিছত আমি এতিয়া দুইখন থালতে আমি গিলাচ দুটা উবৰিয়াই দিম। কি দেখিম আমি এতিয়া ইয়াতে দিছো আৰু ইয়াতে উবৰাই দিছো। চাওক আমি কি দেখিছো, প্ৰথম গিলাচটোত এডাল মমবাতি আছিল আৰু পানী এইখিনিলৈকে উঠি আহিছে, গিলাচৰ ভিতৰলৈকে পানী উঠি আহিছে। দ্বিতীয়তে আমি কি দেখিছো, ইয়াতে তিনিডাল মমবাতি আছে আৰু ইয়াতে বেছি পৰিমাণে পানীখিনি উঠি আহিছে। এতিয়া আমি কিয় এনেকুৱা ঘটে তাৰ এটা বিশ্লেষণ কৰি চাওঁ। আমি দেখিছো প্ৰথম ক্ষেত্ৰত যেতিয়া এডাল মমবাতি আমি জ্বলাই ৰাখিছিলো, ইয়াৰ ওপৰত আমি যেতিয়া গিলাচটো উবৰিয়াই দিছো, আমি জানো যে বায়ুত 78% অক্সিজেন গেছ থাকে, অৰ্থাৎ 5/4 অংশ নাইট্ৰজেন গেছ, 5/1 অংশ অক্সিজেন গেছ, সামান্য পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছ আৰু কিছু পৰিমাণে বিৰল গেছ বা জলীয় বাষ্প থাকে। এতিয়া এই যিখিনি অক্সিজেন গেছ আমি গিলাচটো উবৰিয়াই দিয়াৰ ফলত গিলাচটোৰ ভিতৰত থকা যিখিনি অক্সিজেন গেছ আছিল সেই গেছখিনি জ্বলন কাৰ্যত ব্যৱহাৰ হৈছে আৰু জ্বলন কাৰ্যত ব্যৱহাৰ হোৱাৰ কাৰণে যিখিনি খালী ঠাই উৎপন্ন হৈছে সেই খালী ঠাইখিনি অধিকাৰ কৰিবলৈ তলৰ পানীখিনি ওপৰলৈ উঠি আহিছে। দ্বিতীয় ক্ষেত্ৰত আমি কি দেখিম যে ইয়াত এডালৰ সলনি তিনিডাল মমবাতি আছে আৰু তিনিডাল মমবাতি জ্বলাৰ ফলত ইয়াতে বেছি পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছটো উৎপন্ন হৈছে আৰু এই কাৰ্বন ডাই অক্সাইড গেছখিনি লগে লগে পানীৰ লগত মিহলি হৈ গৈ ইয়াতে বেছি খালী ঠাইৰ সৃষ্টি কৰিছে, যাৰ ফলত পানীৰ ওপৰলৈ বেছিকৈ উঠি আহিছে। গতিকে আমি ক'ব পাৰো যে গিলাচটোৰ ভিতৰত থকা অক্সিজেনখিনি ব্যৱহাৰ হোৱাৰ পিছত ই জুইখিনি জ্বলি নাথাকিল, মানে বায়ুত থকা যিখিনি অক্সিজেন গেছ সেই অক্সিজেন গেছ থাকিলেহে জুই জ্বলি থাকে আৰু ইয়াতে বাহিৰৰ পৰা কোনো অক্সিজেন গেছ ভিতৰলৈ সোমাব নোৱাৰাৰ কাৰণে সেই জুইকুৰা নুমাই গৈছে। অৰ্থাৎ আমি ক'ব পাৰো যে জুই জ্বলি থাকিবলৈ অক্সিজেন গেছৰ প্ৰয়োজন হয়। আছিল এটা সাধাৰণ পৰীক্ষা, যিটো পৰীক্ষাৰ সহায়ত আমি জুই জ্বলি থাকিবলৈ যে অক্সিজেন গেছৰ প্ৰয়োজন হয় তাক আমি ব্যাখ্যা কৰিব পাৰোঁ। গতিকে এইটো এটা সাধাৰণ পৰীক্ষা। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে এইখিনি কাম কৰি তেওঁলোকে বুজিব পাৰিব অক্সিজেন গেছ জ্বলন ব্যৱহাৰ কৰা হয়। আৰু এনেকুৱা ধৰণৰ পৰীক্ষা বা এনেকুৱা ধৰণৰ টিএলএম আপোনালোকে চাই থাকিবলৈ মোৰ চেনেল টিএলএম আইডিয়াজ বাই কুলেন ছাবস্ক্ৰাইব কৰিব। তাৰ পিছত মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে প্ৰথম দেখা পাব। ধন্যবাদ।